মাদ্রাসাখন বস্ত্র বিতরণ অনুষ্ঠান অর্থাৎ মাদ্রাসাখন বহুত পুৰণা মাদ্ৰাছা, গতিকে সেই হিচাপে আজি সকলো ৰাইজে মোৰ ওপৰত আশা কৰি আজি মোক এই গুৰু দায়িত্ব দিলে, আজি সভাপতি পদ দিলে। আসসালামু আলাইকুম। 31তম ত্ৰিবাৰ্ষিক সাধাৰণ সভা কাৰ্যসূচী, পতাকা উত্তোলন কাৰ্যসূচী, এই কাৰ্যসূচীত সমবেত হোৱা আমাৰ চোৱাগুৰি হুচেইনিয়া মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি জনাব আমিজুল হক সাহাব, হুছেইন সাহাব, বিশেষ উপদেষ্টা আমাৰ কাজী জৈনুদ্দিন আহমেদ সাহাব, সম্পাদক আমির সংখ্যালঘু মৰ্চাৰ সভাপতি মজিবুর রহমান সাহাব, খাইৰুল ইছলাম সাহাব, আলতাফ হুছেইন সাহাব প্ৰমুখ কৰি আমাৰ যুৱক ভাইসকল আৰু এই চোৱাগুৰি হুচেইনিয়া মাদ্ৰাছাৰ মহতামিম আমিনুল হক প্ৰমুখ্যে কৰি আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল, আমি গৌৰৱেৰে 31তম ত্ৰিবাৰ্ষিক সাধাৰণ সভাত আহি উপনীত হৈছোঁ। আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় যে এই অনুষ্ঠানটো ইতিমধ্যে ৭৫ বছৰ অৰ্থাৎ সোণালী জয়ন্তীত ভৰি দিছেহি। আজি এই সাধাৰণ সভাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, আমি চোৱাগুৰি হুচেইনিয়া মাদ্ৰাছাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰিব গৈ আছোঁ। আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচী উত্তোলন কৰাৰ বাবে যিহেতু আমি আমন্ত্ৰণ জনাইছিলোঁ এই হুচেইনিয়া মাদ্ৰাছাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী নুৰজামাল আলহাজ সৰকাৰ সাহাব, তেখেত আজি যথেষ্ট অসুস্থ হৈ পৰিছে। গতিকে অসুস্থ হোৱাৰ কাৰণে আজি আমি ইতিমধ্যে তেখেতৰ ঘৰৰ পৰা আহিলোঁ। তেখেত আহিব নোৱাৰাত তেখেতে নিজে উক্ত বা বেলেগ এজনক উক্ত অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে তেখেতে অনুমতি দিলে। গতিকে আমি তেখেতৰ অসুস্থ কামনা কৰিছোঁ। লগতে আজি এই পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে গৈছোঁ। গতিকে পতাকা উত্তোলনী কাৰ্যসূচীৰ পিছতে আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আমি এই শীতকালীন যিটো আজি বতৰ, এই বতৰৰ সময়ত আমি যিসকল ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃহীন সেইসকল ছাত্ৰ ছাত্ৰীৰ মাজত আমি ঠাণ্ডাৰ বস্ত্ৰ বিতৰণ কৰিম। লগতে তেখেতৰ নামত আমি প্ৰায় 41 জোপা নাহৰ গছ ৰোপণ কৰিম। এই দুইটা কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই আমি সেই উক্ত কাৰ্যসূচী দুটাও পালন কৰিম। এতিয়া আমি আমাৰ প্ৰথম কাৰ্যসূচী চোৱাগুৰি হুচেইনিয়া মাদ্ৰাছাৰ 31তম ত্ৰিবাৰ্ষিক তথা ৭৫ বছৰত ভৰি দিয়া আজি শুভক্ষণত আমি 31তম বাৰ্ষিক সাধাৰণ সভাৰ পতাকা উত্তোলন কাৰ্য আৰম্ভ কৰিব গৈছোঁ। আমাৰ শ্ৰদ্ধাৰ জনাব আমিজুল হক সাহাবক এই পতাকা উত্তোলন কাৰ্যসূচীটো কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে তেখেতক আদৰি নিয়াৰ কাৰণে আমাৰ সম্পাদক জাকিৰ হুছেইন সাহাব আৰু আমাৰ মহতামিম আমিনুল হক সাহাবক অনুৰোধ জনাইছোঁ। চমুকে দুই এষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। है शुक्र तेरा ए खुदा, तूने हमें पैदा किया, तू पाक है और ऐब से साजी नहीं कोई तेरा, तू हर जगह मौजूद है, सबसे मिला सबसे जुदा, इंसान हो या चूंटी सुनता है तू सबकी सदा, दुख सुख तेरी मुट्ठी में है, जो जिसके लायक था दिया। 31তম ত্ৰিবাৰ্ষিক সাধাৰণ সভাৰ উপলক্ষে দ্বিতীয় কাৰ্যসূচী আমাৰ প্ৰাণৰ শিল্পী অসমৰ ভাৰতবৰ্ষৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, তেওঁৰ স্মৃতিত তেওঁৱে কৰি যোৱা কাৰ্যকে আমি ৰোমন্থন কৰি যিসকল ছাত্ৰৰ পিতৃ মাতৃ নাই অৰ্থাৎ এটিম ছাত্ৰ সেইসকলৰ মাজত গৰম কাপোৰ চমুকে কম্বল ব্লেংকেট আমি বিতৰণ কৰিব বিচাৰিছোঁ। এয়া আমাৰ ইউটিউবাৰ মহম্মদ আলী ঠাকুৰ, তেখেতে আহি আমাৰ মাজত এয়া চোৱাগুৰি হুচেইনিয়া মাদ্ৰাছাৰ 31তম এই ত্ৰিবাৰ্ষিক অধিৱেশনত
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ব্লেংকেট বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতক স্বাগত চিনেমা মাদ্ৰাছাৰ পৰা অনুৰোধ কৰা তেখেতে বস্ত্ৰ বিতৰণ কৰি আছে। এয়া আমাৰ ইউটিউবাৰ মহম্মদ আলী ঠাকুৰ। সংখ্যালঘু মৰ্চাত ভূমান ডাঙৰীয়াক এটি কমল বিতৰণ কৰাৰ কাৰণে অনুৰোধ জনাইছো। আচ্ছা, তাৰপিছত আহিব আমাৰ মাছুম আলী। তৃতীয় কাৰ্যসূচী প্ৰয়াত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আমি নাহৰ গছ পুলি ৰোপণ কাৰ্যসূচী কৰিছো। তেখেতক আমি আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে 41 জোপা নাহৰ গছ ৰোপণ কৰাৰ কাৰণে প্ৰথম জোপা গছ ৰোপণ কৰাৰ কাৰণে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ কাজী জৈনুদ্দিন আহমেদ চাহাবক অনুৰোধ জনাইছো। লগতে আমাৰ অৱসৰপ্ৰাপ্ত বন আঞ্চলিক বিষয়া ছেকেণ্ডাৰী আলী নাগো অনুৰোধ কৰিছে, দুইজনে একেলগে এই প্ৰথম জোপা নাহৰ গছ পুলি ৰোপণ কৰাৰ কাৰণে অনুৰোধ জনাইছো। দ্বিতীয় জোপা নাহৰ গছ পুলি ৰোপণ অনুষ্ঠান আমি এই গছ ৰোপণৰ কাৰণে আমন্ত্ৰণ কৰি আনিছিলো আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা অৱসৰপ্ৰাপ্ত আমাৰ উপ আৰক্ষী অধীক্ষক ইহিয়া খান চাহাব, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল বাৰেক বেপাৰী চাহাব, তেখেত দুয়োজনকে একেলগে নাহৰ গছ পুলি ৰোপণ কৰাৰ কাৰণে অনুৰোধ জনাইছো।